নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ব পৰ্ক কাৰী। ভাইটিয়ে আকৌ পৰ্ক কাৰী বনাই দেখাব। যিহেতু মই পৰ্ক নেখাওঁ সেইকাৰণে মই নবনাওঁ, ভাইটিয়ে বনাব। আপোনালোকে চাই থাকিবচোন। কেৰাহী গৰম হ'লেই তেল দিব এতিয়া। লং, ইলাইচি আৰু ডালচেনি। এতিয়া দিব পিঁয়াজ। কেৰাহীটো সৰুৱে হৈছে। এয়া পিঁয়াজৰ পুৰা গোল্ডেন কালাৰ আহি গ'ল। এতিয়া মাংস দিব। লৰাইছে আৰু গাহৰিৰ তেলটো এৰালৈকে ভাজিব আৰু। পিচি লোৱা আদা নহৰু দিছে। তামাম লৰাইছে। জালুক আৰু জিৰাৰ পাউডাৰ, গৰম মছলা, মিট মছলা, হালধি আৰু নিমখ পানীৰ লগত মিক্স কৰি লৈ এতিয়া ঢালি দিছে। লৰাই দিব। কাঠৰ হেতা এখন বনাই দিব লাগিব, তেতিয়া মানে চাউণ্ডটো কম আহিব। মাংসৰ কালাৰ ধুনীয়া আছে। এতিয়া বিলাহী দিছে। মিডিয়াম সাইজৰ বিলাহী এটা দিছে। সাইজিং কৰি দিছে মানে। পৰ্ক কাৰী হৈ গ'ল ৰেডি। গেছটো অফ কৰি ভাইটি এইখিনি নমাই থ'ব। পৰ্ক কাৰীখিনি ৰেডি হৈ গ'ল।